वेलकम टू माय चैनल আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো পিম্পলছ হৈছে গাইস বহুত অশান্তি লাগে এইটো দেখিলে মোৰ সো আজি ভিডিওটো মানে কি বা আহিব অলপ ওলাই যাম শ্বপিং কৰিবৰ কাৰণে নৰ্মেল ব্লগ হয় বা বহুত দিন থাকিবলৈ অহা নাছিলে বিয়াৰ পাছত আজি আহিছে বহুত বেছি ভাল লাগিছে সো বলক মা মই আৰু বা অলপমান ওলাই যাম তো গতিকে বলক আপোনালোককো দেখাই থাকো বিহুৰ শ্বপিং কৰো কিবা কিবি কিনিব লগা আছে গাইস আমি এটা ফুৰিব যাম এজি মানে আমাৰ ঘৰত আলহী থাকিব আহিছে গাইস তো কিবা এটা বাবাই কৈছে ড্ৰেছটো কি না থ্যাংক ইউ অনো হসকে ধুনীয়া লাগিছে না মোক মুখে ভাল লাগিছে কিন্তু ইনডাইৰেক্টলি ডাউন দিছে আমি যাও আমাৰ এতিয়া বিহুৰ শ্বপিং কৰোগে মোৰটো ভালে লাগিছে শ্বপিং কৰোগে বিহুৰ বাই চুলটো বেয়া লাগিছে মোক খুব ভাল লাগিছে এতিয়া ৱেষ্ট সাইড যাম এইকেইটা ওলাই আহিছে শ্বপিং কৰিম বিহুৰ শ্বপিং আপোনালোককো দেখাম দেই চাই থাকিব দেই মোৰ বিহুৰ শ্বপিং সৰিয়হ হৈ আহিছে গোটেইজনী সৰিয়হৰ টুকুৰা এইটো ভাল লাগিছে আৰু আমি এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ৱেষ্ট ছাইডলৈ ইয়াতে আৰু কি পাওঁ চাওঁ অলপমান আপোনালোককো দেখুৱাই থাকিম চব বলক বিহুৰ নতুন নতুন বহুত ধুনীয়া ধুনীয়া কালেকশ্যনছ আহিছে আজি মই ইমানখিনি কিনিম বুলি অহা নাই বাৰু টপ দুটামানহে কিনিম বুলি আহিছোঁ এয়া ল'লোঁ দুটামান পচন্দ হ'ল এতিয়া আকৌ বিলিং কৰিব লাগিব নহয় কি কিনিলি মই কৰ্ড ছেট এযোৰ কিনিলোঁ নালাগে উলিয়াই দিব লাগে কিন্তু এতিয়া আকৌ ৰেট আছিলেই মই ভালে ল'লোঁ তথাপি বাৰু লৈ মায়ে নালাগে বিহুৰ কাৰণে কিনিম ন একেবাৰে আমি এতিয়া টপ দুটা কিনিলোঁ মই হৈ গ'ল এতিয়া অৰছত যাওঁ বায়েও এযোৰ ধুনীয়া কোট ছেট ল'লে ময়ো দুটা টপ কিনিলোঁ আপোনালোকক ঘৰ গৈ দেখাম দেই কি কি লৈছোঁ এতিয়া আহি গ'লোঁ অৰছত কিবা এটা খাবৰ কাৰণে এনেকৈ শ্বপিং কৰি ওলাই আহিলে কিবা এটা খাবৰ বহুত ক্ৰেভিংছ হয় এতিয়া আহিছোঁ অৰছত আৰু কিবা এটা খাওঁ শ্বপিং কৰিলোঁ মা শ্বপিং নাই কৰা কৰিলোঁ শ্বপিং এতিয়া খাবলৈ আহিছোঁ অৰছত বায়ে মই আজি তাকে ভাবি আছোঁ আমি দুজনী ইমানেই শ্বপিং কৰোঁ ন মানে ওলাই আহিলে কিবা নহয় কিবা কিনা হয়েই এতিয়াতো জুচ কৰ্ণাৰত আহিছোঁ ওপৰত অৰছত থকা ফুড গাৰ্ডেনৰ আৰু এয়া অৰ্ডাৰ কৰিলোঁ উই খালি ইমান কিউট কিয় আনিছে আমি দিলোঁ বাটাৰ স্কচ আৰু এইটো কি বাদাম লাচি আৰু খাই খতম মৌচুমী খাইছিলে মৌচুমী জুচ এনেকৈ আৰু এই টাইমেই নাই বহুত বিজি গাইজ কেলেনো আমাৰ উইকলি শ্বপিং হৈ গ'ল আজি আমি গাইজ লগ হ'লে মানে বেলেগ কাম নাই আমাৰ বহুত বেয়া কথা বহুত বেয়া কথা আমাক বন্ধ নকৰে মানে শ্বপিং কৰোঁতে কি হ'ল আৰু ঘৰ আহি বায়ে ক'লে ৱাই চাট খাওঁ বুলি মইতো বহুত টেষ্টি বনাওঁ বোলে মাহঁতেও কয় সেইকাৰণে আজি বাৰ কাৰণে মই ৰেডি কৰিলোঁ ৱাই চাট সদায় বনাই খাওঁ আহা আমি এতিয়া ৱাই চাট খাম আহা আহা
টেষ্টি নে বঢ়িয়া না মজা থেংক ইউ মানে টেঙা জ্বলা মিঠা চব চব চাইডৰ পৰা কেইটামান ধুনীয়া ধুনীয়া টপ দুটা কিউট কিউট টপ কিনি আনিছোঁ এটা হৈছে এইটো বহুত কিউট হয় আৰু এটা দেখাইছোঁ এটা এইটো কালাৰটোতো বহুত বেছি প্ৰিটি মোৰ বহুত বেছি ভাল লাগিছে লগতে মই ৱেবছাইটৰ পৰা নহয় আৰু কেইটামান মোৰ বস্তু শেষ হৈছিলে সেইকেইটাও মই শ্বপিং কৰি আনিছোঁ কি কি কিনিলোঁ মই আপোনালোকক দেখাইছোঁ ৰ'ব ফাৰ্ষ্টতে মোৰ বডি লোশ্যনটো শেষ হৈছিলে তো মই ইউজ কৰোঁ প্লামৰে বডি লাভিন ভেনিলা কেৰামেলৰ বডি লোশ্যনটো বহুত ধুনীয়া হয় এইটো আপোনালোকে ইউজ কৰিব পাৰে স্মেলটো যে একদম বহুত বেছি ধুনীয়া দেন আৰু মাৰ ভাগৰ বডি লোশ্যনটো শেষ হৈছিলে মায়ে ইউজ কৰে নিভিয়াৰে বডি লোশ্যনটো এটোতো আপোনালোকে ইউজ কৰিছে চাগে বহুত বেছি ধুনীয়া স্মেলটো একদম বঢ়িয়া হয় দেন নেক্সট মই কিনিছোঁ আণ্ডাৰ আই ক্ৰীম হয় মোৰ অকণমান এইকেইদিন টোপনি ক্ষতিৰ কাৰণে মানে ডাৰ্ক চাৰ্কল পৰিছিলে তো সেইকাৰণে মই এইটো কিনি আনিছোঁ এইটো মই লিংক দি দিছোঁ এইটো বহুত মানে ভাল হয় যদি আপোনালোকৰ ডাৰ্ক চাৰ্কল আছে আৰু মই স্ক্ৰাব এটা কিনি আনিছোঁ সেইটো মই ইউজ কৰোঁ আপোনালোককো দেখাইছোঁ আগতে নিউডৰ এইটো শেষ হৈছিল তো এইটো মই আজি কিনি আনিলোঁ দেন লাষ্ট মই কিনি আনিছোঁ আইলাইনাৰ লেকমিৰ এইটোৱে ইউজ কৰোঁ যিমান আইলাইনাৰ ওলাওক মই এইটো সমান একো মানে বিচাৰিয়ে নাপাওঁ তো এইটো বেষ্ট হয় মোৰ কাৰণে চ' গোটেইখিনি প্ৰডাক্টৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ চ' যদি লাগে জল্দি জল্দি বাই কৰি লওক And this is the next day guys বাস একাৰণে বহুত ফূৰ্তি একদম ধুনীয়াকৈ বিহু কাপোৰ কানি এফালে বিহু কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ বিহু আহি পালেহি আৰু আমি এতিয়া চাদৰ আজি মানে ভাবিছোঁ আমি ৰিল এটা বনাওঁ ধুনীয়াকৈ বা থাকিব আহিছিল ন তই ভিডিঅ'টো তেতিয়াহ'লে ৰিলটো চাগে আমি দিমেই ন ইনষ্টাগ্ৰামত চাব লাগিব বোলে কমেণ্ট এটা কৰি একদম ধুনীয়াকৈ কমেণ্ট কৰে আমাৰ আউটফিটকেইটা দেখাইছোঁ বুলি তাই ব্লু মই ৰেড আমাৰ আউটফিট তাই কমপ্লিট ব্লু গোটেই গহনা চহনা ব্লু আৰু মোৰ গোটেই ৰেড এয়া মাক লৈ আহিছোঁ এতিয়া আমাৰ ভিডিঅ' কৰিবৰ কাৰণে আমাৰ মা পুৰা এক্সপাৰ্ট হৈ গৈছে চাবচোন ৰিলটো চালেই গম পাব একদম চালেই গম কি ধুনীয়া ৰিল বনাই দিয়ে ভাবিছিলোঁ মানে হেৰি কেঁচা ঘৰ বিচাৰি লওঁ কিন্তু আজি মই নহ'ব কমিউনিকেশ্যনটো বেয়া আজি মানে মা আহিছে মায়ে আমাক ফাইনেল শ্বটটো চাই আছে মানে আমাৰ ৰিলটো কেনেকুৱা হৈছে এইবোৰ কিনো হ'ল জানো ক'ব নোৱাৰোঁ চাব দেই ৰিলটো বৰ কষ্ট কৰি বনাইছোঁ আৰু কিবা কিবি এইবোৰ দেখিছেনে কাপোৰ কিবা কিবি ওলমি আছে দেখিছে এইবোৰ চব অঁতৰাই মেলি পেলাই এইবোৰ দেখিছে ইমান কষ্টত বনাইছোঁ ভিডিঅ'টো মা বৰ বেয়া অৱস্থা সেই কাপোৰৰ পৰা বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে দেই চাব মায়ে বহুত কষ্ট কৰে আমাৰ ৰিলবোৰৰ আঁৰত বিৰাট বেয়া হৈছে গম পাইছোঁ গোটেই বেক চাইডে পেণ্ট ফাল্টু হৈ গৈছে বহুত ফটো আমি কৰোঁ বহুত ফটো ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আজি আমাৰ দিনটোৰ মেইন কামটোলৈ আহিছোঁ চাৰ্লিক সজোৱা আমি একদম নাচনী বনাম আজি তাক আমাৰ চাৰ্লি পিছে ল'ৰাহে দেই ছোৱালী নহয় কিন্তু আমি তাক আজি নাচনী বনাই দিম ইমান ধুনীয়াকৈ ফুলটো দূৰত হৈছে ওচৰত দীঘলকৈ আন ফুলটো তাৰ মোৰ ওচৰত ৰাখ ফুলটো তাক বহুত কষ্টৰে মষ্টৰে ৰিহাখন পিন্ধা ই খুলিলিয়ে চাদৰ চাদৰ তাদৰ খুলিয়ে পেলাইছ গা জোকাৰি দিলে নহয় ৰ গোটেই খুলিলে চাদৰখন পিংটো কি কৰিলি দে মানে আৰু ইয়াৰে ফাইনেল ৰিলটো চাবৰ কাৰণে একদম ইনষ্টাগ্ৰামত গৈ পেলাই চাব দেই আপোনালোকে মই সোনকালে আপলোড কৰিম ইনষ্টাত আপোনালোকে ডগীবোৰ দেখিছেনে ইমান কিউট কিউটকৈ ৰেডি কৰি ৰিল বনাই আছে চবেই সেইকাৰণে আমাৰো আজি চাৰ্লিক এনেকুৱা বনাব মন একদম দিগদাৰ নকৰিব অলপ স্মাৰ্ট হ'ব লাগিব তই ই মানে নাৰ্ভাছ কৰিছে মানে আৰু এনেকৈ আজি বিহুৰ অলপ চলপ শ্বুট কৰিলোঁ দিনটো এনেকৈ পাৰ কৰিলোঁ বা আহিলে বহুত বেছি উৎপাত কৰিলোঁ একেইটা দিন আৰু আজিৰ কাৰণে ইমানেই আছিল যদি ব্লগটো চাই ভাল লাগিল চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' নতুন ব্লগৰ সৈতে সোনকালে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক বাই বাই লাভ ইউ অল